হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আৰু মই মাম্পি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। থাম্বনেইলখন চাই গম পাইছে চাগে আজি হৈছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। আজি হৈছে 1 বহাগ। মোৰ ফালৰ পৰা আপোনালোক সকলোৰে ৰঙালী বিহুৰ অলেখ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আহিব চেতনানাক বাইদেউ। আৰু মই বেছি কথা নকওঁ, এতিয়া মই ধুনীয়াকৈ ৰেডি হওঁগৈ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। মই ৰেডি হৈ গ'লোঁ, মাহঁত তালৈ গ'ল ওলাই, আৰু মই আৰু ভণ্টি এতিয়া ওলাই যাওঁ তালৈ, আৰু মই দেখাই থাকিম আপোনালোকক। চাই থাকিব। গৈ আছোঁ হাই বুলি কয় বেটা, ইমান ধুনীয়া হয়। অঁ হাই কৈছে। এয়া আমাৰ বৌ আৰু আমি গৈ আছোঁ এতিয়া। থেংক ইউ তোকো ধুনীয়া লাগিছে। এয়া গাড়ী চাড়ীৰ পৰা ৰেডি হৈ আছে, আমি যাম এতিয়া। পতাকা উত্তোলন কৰিব এতিয়া। চব মানুহ আহি পাইছে আৰু ভালেও আছে। ব'ল তো আমি মাক বিচাৰি ফুৰিছোঁ, বিচাৰি পোৱা নাই, ইমান মানুহ। ইমান ধুনীয়া হাই দি দিয়া, নাচাই এতিয়া কি বহুত মানুহ দেখিছে কাৰণে একদম চবফালে চাই আছে। খালি খেলিবা আছে, খেলিবা। ধুনীয়া লাগিছে তোমাক বোলে, বৌ বহুত ধুনীয়া লাগিছে বোলে। চব একেবাৰে নাচনীবিলাক বিজি হৈ আছে। অ' জোনা নকলা ন, হাই নকলা ন, নকয় এতিয়া, চব মানুহ চাই আছে। আমাৰ চেতনানাক বাইদেউ আহি পালেহি। বন্তি প্ৰজ্বলন হ'ব। কিন্তু বহুত গৰম, বহুত গৰম, বহুত ৰ'দ দিছে মানে। আপুনি ক'ৰ হয়? অঁ বাহুমাৰী। অঁ ঠিক আছে, ভাল লাগিছে ন? পুৰা গৰম লাগি গ'ল, ইমান ঘূৰিছোঁ, ইমান ঘামিছোঁ বাপৰে। মানে পুৰা যদি মেকআপ কৰি আহিছে গম পাই গৈছে আৰু ইমান পুৰা গৰম আছিলে, মানে আচল চেহেৰাটো ওলাই গৈছে। এতিয়া ঠাণ্ডা পাওঁতে লাগিছে একদম ন, বা কেনেকুৱা লাগিলে। পুৰা ইহঁতে পুৰা নাচি আহিছে, পুৰা নাচি আহিছে একদম। আমাৰ ৰিহাৰ্চেল কৰিব আছেই, পিছত এবাৰ ফুৰিব পুৰা ভাল লাগিব ন। কিবা ক'বা? যিহেতু আজি ৰঙালী বিহু আহি আমি বহুত হেপী হৈছোঁ। আজি মানে বহুত ৱেইট কৰি আছোঁ, ভাবিলে আহি গ'ল আৰু বহুত নাচোতে ভাগৰ লাগি গ'ল। আৰু এতিয়া আমি গৈ আছোঁ, যোনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা। আমাৰ লগত আৰু এটা ব্লগাৰ আছে, ৰিকি, মোৰ ক্লাছমেট হয়। তই ব্লগ বনাইছ নাই? বনাইছোঁ। তোৰ কেমেৰা আছে। এতিয়া মই অলপ ভাগৰ লাগিছে, সেইকাৰণে মই কেমেৰাটো থৈ দিছোঁ অলপ টাইম। কেনেকুৱা খবৰ মোৰ বহুত ধুনীয়া আছে। এতিয়া ব্লগ কেনেকুৱা চলিছে? ব্লগ চলি আছে বাৰু যেন তেন। নামটো কৈ দিয়া আকৌ, ব্লগৰ নামটো। মোৰ ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যদি পাৰে। নীৰজ হাজৰিকা বুলি আছে। ত' চাব আপোনালোকে তাৰ ভিডিঅ'বিলাক। ইহঁতে আহি আছে আৰু আমি অকণমান ৰেষ্ট লৈছোঁ। আৰু এইটো লগ পাই গ'লোঁ তেজপুৰৰ মোৰ লগৰ, একেলগে পঢ়া। তিনিটা আহি আছে, অকণমান ৰেষ্ট লওঁ, তাৰপিছত যাম আৰু। পুৰা গৰম, ইমান ৰ'দ। হুঁচৰি জানো কিবা কৰোঁ, গাঁৱনে নাই। অকণমান ডান্সৰ ৰিহাৰ্চেলো আছে, সেইটো কাৰণে কেনেকৈ ভিডিঅ' কৰিছোঁ মইহে জানো আৰু দেই। কেনেকুৱা গৰম? এতিয়া পুৰা গৰম গৈছে একদম। মোৰ খোজকাঢ়ি একদম ভৰি যে, মানে ভৰি পৰা কিবা লাগিছে, ইমান গৰম। মইতো নাযাওঁ বুলি বহুত দূৰ হয়। মই ঘৰত নাযাওঁ বুলি ৰখিলোঁ, তাৰপিছত আকৌ নামাই লৈ কি পাই গ'লোহি। তাৰপিছত আমি বহি আছোঁ, এইফালে চব খিচিৰি দি আছে, খিচিৰি খাই আছে। আহি লগে লগে মানে গৰম গৰম খিচিৰি খোৱা নাই আৰু ORS খালোঁ, ঠাণ্ডা খাই পেলাই বহি আছোঁ।
গৰমত গৰম গৰম খিচিৰি খালোঁ খালোঁ ময়ো খালোঁ আৰু এয়া সকলোৱে খাই আছে যোনে য'ত পাইছে তাতে খাইছে আৰু তাতে বহিছে খাবলৈ তো আমিও খাই ল'লোঁ খিচিৰি আমি এমপিনাথ আৰু মানদণ্ড প্ৰদান কৰিছে জন শইকীয়া ডাঙৰীয়া কি কৰিছা তুমি আমি এতিয়া ৰিলচ বনাব আহিছোঁ গোটেইকেইজনী তাৰপিছত ঘৰ যাম আৰু তাই কেমেৰামেন তাই বুলি তাৰপিছত ভিডিঅ' বনাই লওঁ অঁ ইহঁতে চাওঁ নাই কি কৰি আছে এয়া তাৰপিছত আমাৰ প্ৰেক্টিছো আছে তো পৰিলে এই যে ভিউ নাচোতে কিমান পৰি থাকে ন কেনেকৈ যে চেচ আৰু ইহঁতে পূৰা ৰিলচ বনাব প'ষ্ট দি ৰখি আছে মই গৈ আছোঁ ময়ো বনাম এতিয়া অলপ এনেই ফটো চটো উঠিব গৈ আছোঁ বহুত গৰম লাগিছে হ'লেও এনেই উঠিব এইটোতো মানে উঠিব লাগিবই আৰু নুঠিলে হ'লে মনটো বেয়া লাগি থাকে এনেকুৱা লাগে যে পিছত মই কিয় নুঠিলোঁ সেইটো কাৰণে মই উঠি লওঁ ফটোকেইখনত তাৰপিছত চবেই ষ্টাৰ্ট কৰিছে ফটো উঠিবলৈ মই দেখাই আছোঁ চবকে ঘূৰি ঘূৰি ভাগৰ লাগিছে হ'লেও ফটো মাৰিছে ৰুবি ভিতালী জংকিবা আগৰি গ'ল ফটোগ্ৰাফাৰ তাত সোমাই আছে জংকি একদম বহুত ভাগৰ লাগিছে এতিয়া ধুনীয়াকৈ মই কাম চাম কৰিলোঁ চাহ তাহ বনাই দিলোঁ খুৰাহঁত আলহী চালহী আহি আছে তো তাৰ মাজতে ভিডিঅ'টো বনাই কৈছোঁ যদি ভিডিঅ'টো আজিৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো নাখাবি আমি খাই আছোঁ তৰমুজ তাই মানে মোৰ পৰা খাই দিছে এইটো আধাখিনি আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে তলত কমেণ্টত জনাওক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই